দুজনী বিয়া কৰালে আমাৰ কেকেচাৰ দুজনী ঘৰজনী উঠ চিঙাজনী চাপ দুজনী বিয়া কৰালে মোৰ প্ৰফেচনে ধুনীয়া পেচেণ্টৰ আছে দেখি বজাই থাকি ভাল হৈছে যোৱাটো হৈছে বহুত ধন্যবাদ আমি কাঠৰ লগা নদীত আপোনালোকৰ ইমান উৎসাহ আপোনালোকে নাচি দিলে ইমান আমি সাহস পাইছোঁ আজি আকমান আছে Mulai oh tipu-tipu puri lah hoti aku lagi datang টোপনি ক্ষতি মানে মোৰ এনেকৈ নাথাকে এনেকৈ থাকে এটা সময় ইমান অশান্তি লাগিছে টোপনি ক্ষতি কাৰণে মূৰটো খুলি কেঁচা হ'বলৈ দি দিছে mata মানুহৰ ঘৰলৈ আহিলে বুলি মই এটা কথা চাইছো আমি মনে মনে থাকিলে আপোনালোকো মনে মনে থাকে না উকিটো মাৰিলে ভালকে মাৰিলে লাভ নাই এটা কথা কওঁ দেই আমি দুটা আহোঁ যদিও আহিছোঁ যদিও মণিৰ কথা বহুতে সুধে মণি এফালে অনুষ্ঠান কৰিবলৈ আহিছেনে নাই সেইটোৱে বেয়া লাগে মানে মই এটা কথা চিৰিয়াছলি কওঁ যে ইয়াত এই অঞ্চলত আমি আগতে অনুষ্ঠান কৰিছোঁ মানে এবাৰ কৰিছোঁ কিন্তু কথাটো হ'ল আপোনালোকে যিখিনি আমাৰ ইয়াতে বহি আমাৰ অনুষ্ঠান আগতেও চাইছে সেইসকলেতো চাইছে আৰু যিসকলে নাই চোৱা মোবাইলত হ'লেও চাইছে হয়নে নহয় কিন্তু আপোনালোকৰ এনেকুৱা মন নাযায় কেকেচাৰ লগতে প্ৰত্যেক বছৰ নোহোৱা নাই মাইকেও কি কেকেচাৰতে প্ৰত্যেক বছৰ নোহোৱাৰ লগত অনুষ্ঠান কৰে এবছৰ কেকেচাৰ মৰিব নোৱাৰে মানে মোৰ চাবলৈ মন নাযায় আপোনালোকৰ ঘৰৰ আশীৰ্বাদ বুজি পাইছো কিন্তু জিন্দাবাদ লৈ লওক তাৰ এটা কাহিনী আছে এবাৰ মানে 2017-18 কেকেচাৰে মোক মোহনক বেঙেনা দি পেলাই নদীকক লগত লৈ পেলাই অনুষ্ঠান কৰিছিলে আপোনালোকে জানেনে ডাঙৰ ৰহস্য নদীকক লগত বিহুৰ অনুষ্ঠান কৰিবলৈ কেকেচাৰ গুচি গ'ল তাতো গম নাপাওঁ পিছলৈ কৈছোঁ তেতিয়া মই এনেকুৱা বেয়া লাগিছে কেকেচাৰে মোক এবাৰ বোলে নদীকক লগত লৈ গুচি গ'ল নগাঁৱৰ অনুষ্ঠানত নদীকক লৈ পেলাই বিহুৰ অনুষ্ঠান কৰিবলৈ গৈছে নদীকতো জানে আৰু আধাতে শেষ হৈ গ'ল যিটো বয়সত ওপৰব লাগিছে সেইটো বয়সত বেলেগ কামত বিজি আছিল সেই বছৰত নদীকক লৈ মণিকৰ আধাতে শেষ হোৱা নহয় জানো
মুগাৰ মেখেলা ৰিহা চাদৰ আঁকি মানুহজনী ঘৰত আঁকি বান্ধি দিছে একদম উশাহ ল'ব লাগে বান্ধি দিলে মানুহজনী একো হৈ থাকিল এতিয়া নগাঁও অনুষ্ঠান কেতিয়াবা আঙুলি ধৰি মণিপুৰ গৈ আছে এই পেণ্ডেলৰ ওচৰতে কেতিয়াবা ভাইটি মানে কেতিয়াবা চিঞৰিছে বা ছোৱালী সেই যে লাজ পালে আজিলৈকে টেকেচা মণিপুৰক লগলৈ বিয়া খাবলৈ নাযায় এতিয়া টেকেচা মণিপুৰক যে বিয়া খাবলৈ যায় একেলগে কেনেকুৱা লাগে আপোনালোকে জানেনে দুইটাতে একেলগে বিয়া খাবলৈ টেকেচা চুট পাই পিন্ধি যায় মণিপুৰৰ মেখেলা চাদৰ পিন্ধি কেনেকুৱা লাগে একেলগে মই কৈ দিলে হয় বুলি ক'ব আপোনালোকে এই 100 টকা 200 টকাৰ লগত 50,000 200 টকা ফ্ৰী পাইছে কেনেকুৱা লাগে তই যে খালি দুটা কথা কৈছে যি বদনাম গালি গালিব তই এটা মাইকে মই কৈছেনে না নাজানো এবাৰ কথাটো থকাৰ মাজত শুনা লাগিছে খুকুজা লাগি গৈছে লাগিছে আৰু এবাৰ আৰু সেইটো কিয় লাগিছে ক'ব লাগে আৰু এবাৰ তই যে কোনোবা মণিব এনেকৈ কেঁচাই লৈ গৈছে সেইটো কেনেকৈ লৈ গৈছে আকৌ দেখুৱাই দিছোঁ মণিক লৈ কেনেকৈ গৈছিল মোক যে চুৰি ক'লে আপোনাৰ ছোৱালীয়ে কওঁ এনেকৈ যাম মই এনেকৈ যাম মণিব তেনেকৈ শুনাকৈ লাগি গৈছে এতিয়া মোৰ লাগি গ'ল এতিয়া তেনেকৈ কিয় লাগি গ'ল তোমাৰ ছোৱালী চকুৱে চকুৱে পৰিছে হয় নে নহয় মই সেইকাৰণে উলিয়াই আনিছোঁ ঘৰ এজনী আছে মণি এটা কথা মানে মণিৰ কথা এনেকৈ কৈছে আপোনালোকে খুব ছাপোৰ্ট দিছে মোৰ কিন্তু কথাটো কোনো ভাবি নাচালে এবাৰ যে মানুহটো আগতে কোন গিৰিয়েকে ভাল পাবনে ঘৈণীয়েকে চাপৰ বুলি ক'লে কোনোবা ভাল পাবনে ইয়াত বিয়া পতা মানুহ কওক মাত নাপায় বিয়া পতা মানুহটো এনেকুৱা মাত নহয় আমাৰো এনেকুৱাই মণি মেচিন চলিলে আমি চুপ মাৰি থাকোঁ কিন্তু মণিৰ কাৰণে এটা কথা মই আপোনালোকক কৈ থওঁ যিসকলে বৈবাহিক জীৱনত ভৰি দিলে এটা কথা কৈ থওঁ নিজৰ ঘৈণীজনীৰ কাৰণে কিন্তু উন্নতি হয় ঘৈণী কপালে পালে কিন্তু গিৰিয়েকৰ বহুত উন্নতি হয় আজি মই কনিষ্ঠবল আছোঁ হাতীদাৰ হৈ গ'লো আৰু এতিয়া মণিৰে মোৰে জিৰাটো দেখি বিশ্বাস এইবিলাক ভাবিব একেবাৰে ইচ্ছা নাই মণিৰে মোৰে জিৰাটো দেখি বহুত মৰম জ্বলাই আছে গলি গ'লে এতিয়া আপোনালোকে চাওক ক'ৰবাত অনুষ্ঠান এটা যদি টিকট কটা আপোনালোকে চাবলৈ যায় দুটা টিকট কাটিব লাগে সংসাৰৰ দানাৰ পৰা গিৰিয়েক ঘৈণীক ভালে বিহু বুলি যদি অনুষ্ঠান এটা চাবলৈ যায় দুটা টিকট কাটিব লাগিব মই কৈছোঁ আমাৰ যেনেকুৱা সেইবিলাক থকা নাই আমি এটা টিকট কাটো মণিক লৈ ঘৰকে সোমাই যাওঁ পিছতে বহাৰ অনুষ্ঠান চাওঁ ঘৈণী এনে ছোৱালী এনে কোনো নহয় বোলে আৰু হৰি এই টেকেচাৰ মণিপুৰৰ যে ছেকেণ্ডাৰ বিয়া এখন পাতিছিল আপুনি চাইছিলে কোনে চাইছে হাত ডাঙৰ টেকেচাৰ মণিপুৰৰ ছেকেণ্ডাৰ বিয়াখন এইখন টেকেচাৰেতো আপোনালোকে ঘৰলৈ আহিলে বাৰীলৈ আমাৰ ঘৰদাৰ দস্ত প্ৰতিষ্ঠিত যে ঘৰলৈ মাতি মাংস খোৱা বুলি লৈ আহে বাকীখিনি আলু পিটিকাটি ভাত ভাজা পঠিয়াই আপোনালোকে দেখিছে সেই কমপ্লিট চামৰি দিয়ে বিশ্বাস কৰক দুবাৰ একেদিন মানুহকে বিয়া পাতিছে বেয়া নালাগে কওকচোন মই তেতিয়া গাইছিলোঁ আপোনালোকৰ মনত আছে মই তেতিয়া গাইছিলোঁ গছৰে তলতে বহিছে জিনা আমাৰে টেকেচাৰৰ ছেকেণ্ডাৰ বিয়া বিয়া নামত কি নহয় বিয়া নামত উৰুলি দয়াকে কইনাকে মাহালতি কিনো বিয়া এখন আমাকে আনে কিন্তু ৰাতিলে আপোনালোকে গম পায় জানো ৰাতিলে গল্পটো গম পায় চিৰিয়েলৰ আমি এইখিনি কোৱাও নাই কলৰে তলতে ধৰিব চাবি কমচে সজনে পালে মাংসৰ বাতি আধা চৰিয়া মাংস বিচনাৰ তলত মানুহ যোৱাৰ পাছতহে পৰিলে মন নিজৰ বিয়াখন পা কইলা চলি ভাবে তই একে লগৰ লাজ নাপা বিয়া পতা হ'লে এতিয়া আন্দোলন আছিল বাপেকে লোকৰ উন্নতি থাকে
কিন্তু এই যে শিল্পীৰ প্ৰতি যে ইমান আপোনালোকৰ মৰম ইমান হাত চাপৰি বজাইছে উৎসাহ দিছে চিঞৰিছে সেইটো সঁচাকৈ আমাৰ কাৰণে সংগীত আমাৰ এটা আশীৰ্বাদ এই এতিয়া আপুনি তেনেকৈ বিৰাট ভাল লাগে আৰু শিল্পীৰ প্ৰতি ইমানখিনি মৰম সকলোৰে প্ৰতি থাকক আমি তাকেই কামনা কৰিম এটা কথা খালি মই কৈ থওঁ মৰাৰ পাছত ফুল দি লাভ নাই মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাত থকা নেকি গতিকে মৰম চেনেহ সদায় ৰাখিব বোলে হয় এইটো মানে মানুহবিলাকে কৈ চাইছোঁ মানুহে চাই থাকক বিহু সকলোৱে ঠিকে থাকে গ'ল ন গৰু বিহু মানুহৰ বিহু খোৱা বোৱা আগৰ নিচিনাকৈ ৰান্ধি কৰি খাইছেনে গৰু বিহু ঠিকে কৈছে আমাৰ গৰু বিহুটো অকণমান কেলা লাগি গ'ল গৰুজনী কি হ'ল নোৱালো নোৱালো পথাৰত এৰাল দি লৈ আহি এইবোৰ মাখিয়তী পাতেৰে কিবা মই গাঁৱতে আছিলোঁ গৰুজনী গেটৰ ভিতৰত নাহে ইমান টান হৈছে নাহে কোনো কিবা ঠেঙেই লাগিল নেকি এটা কথা কিন্তু মই মন কৰিছোঁ আপোনালোকে মন কৰিছেনে প্ৰাকৃতিক কিবা এটা পৰিৱৰ্তন হৈছে মহামাৰীৰ পাছত ক'ৰবাত মাটি ফুটি পানী ওলাইছে বেছিকৈ কিবা বিজুলী ঢেৰেকনি ভূমিকম্প এইটো কিহৰ কাৰণে হৈছে নাজানো মই ভাবিছোঁ অমাত জন্তু কিবা তেওঁলোকে বুজি পাইছে নেকি বিহুৰ দিনা মইতো মাহ হালধিটো নোৱাৰিছোঁ কিয় আনিলে ঘৰলৈ নাহে মাটিয়তী পানী যোগাবলৈ আনিছোঁ কিবা এটা প্ৰাকৃতিক পৰিৱৰ্তন হয় একো প্ৰাকৃতিক পৰিৱৰ্তন নহয় মালিক যদি এনেকৈ কোনো ঘৰতে ঘূৰি নাখায় গৰু দিনাখন গৰু কেনেকৈ নোৱাৰে হালধি তেওঁলোকে ধুনীয়াকৈ গৰু নোখোৱাই গছত এবাৰ আমাৰ বিহুটো আহে আমাৰ গৰু বিহু কথা মই কথা কৈছোঁ আমাৰ বিহুটো এদিনেই আহে হালধি তেওঁলোকে নোহোৱাই যায় তেতিয়া চাই তেনেকৈ নোৱাৰিছোঁ মানুহে পঞ্চায়ত শুকান হালধি যোৱা কিবা আনিবলৈ গৰু ধৰি নোৱাৰিছোঁ তাৰপিছত গৰু ঘৰলৈ ঘূৰি আহিলে কৈছোঁ আপোনালোকে নহয় অকণমান আমি সাৱধান হ'ব লাগে যদি এটাৰ ভিতৰত মিঠাতেলৰ যিটো হাৰত দাম বাঢ়িছে এতিয়া আমিবোৰেতো এতিয়া মাঘৰ বিহু এনেকৈ মিঠাতেলৰ দুবাৰ ৰন্ধাটো বাদেই দিলোঁ দুবাৰ ৰান্ধিলে আমি খাই ভাল লাগে তেলটো আমি কি কৰোঁ এতিয়া মাংস আনিলে ব্ৰইলাৰ বা এনেকুৱা আনিলে ছাগলী আমি বইল কৰোঁ বইল কৰি খাওঁ তেতিয়া তেলৰ খৰচটো নাই যদি আলহী আহে তেতিয়াও আমি বইলে কৰোঁ খালি আলহীক দাঁতত দুটোপাল তেল মাৰি কৰি দিওঁ এটা কথা এটা ক'লে অনুষ্ঠানৰ মাজত আমাৰ ভিডিঅ' আমাৰ ৰেকৰ্ডিং হৈ আছে নেকি ৰেকৰ্ডিংবিলাক বন্ধ কৰি দিওঁ না অনুষ্ঠানৰ কথা এটা কওঁ সঁচা কথা আজিকালি আকৌ বৰ ভাইৰেল হৈ বিৰাট দিগদাৰ অনুগ্ৰহ কৰিছোঁ মানে অনুগ্ৰহ কৰি কৈছোঁ অনুৰোধ কৰিছোঁ বন্ধ কৰিছে সেইবিলাক কথা এনেকৈ কোৱা কথা নহয় মই বুলিয়ে মই অসা কৰিছোঁ বোলে বসন্ত কালৰ ক'লা কলি মোৰ কথা ক'লা কলি মই মানে অনুষ্ঠান কৰিবৰ মাজতে এইবিলাক ক'ব নাপায় মনিয়ে দুখ পালোঁ তথাপিও মানে হৈ যায় এতিয়া চকুত আপুনি কাক বাধা দি ৰাখিব চকুটো ঢাকি ৰাখিব মোৰ মানে চকুৱে চকুৱে কৰিছে আৰু দেই মই চাইছোঁ আৰু অনুষ্ঠানো আপোনালোকৰ লগত কৰি আছোঁ মানে চাইছোঁ ভাল লাগি আছে ঘপকৈ নাইকিয়া হৈ গ'ল নহয় মই ক'লে গ'ল অনুষ্ঠান কৰি চাই আছোঁ কাষতে আছে কোনোবাটো কিন্তু মই চোৱাত গৰাকী নাই চাই আছোঁ নাই তাৰপিছত ঘপককৈ ক'ৰবাত এনেকৈ কথা পতাৰ মাজতে ভাবি থাকোঁতে যিগৰাকী বহি আছে তেওঁকে চকীখনত এনেকৈ ভেজা দিছে তেতিয়া মই বুজি পাইছোঁ যে চকীখন ৰাখিছে আহিব মই ৰেকৰ্ডিং কৰিবলৈ হাত দিয়া নাই কাৰণ আমাৰো সংসাৰ এখন আছে নহয় বোলে আৰু হেৰি সমিতিৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে মোক এতিয়া কৈ দিলে মানে ইংগিতত সেইটো সঁচাকৈ কি খালি কৈ দিলে আমাক ভাল হ'ব দাদা সমিতিৰ তৰফৰ পৰা মণিপুৰলৈ এপাক গগনা দিছে হয় উত্তম দা বহুত 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 ধন্যবাদ পাৰিলে মণিপুৰ ফোন নম্বৰ দিব আমি দুখিত এপাক গগনা আমি ল'বলৈ অকণ দিগদাৰ মণিপুৰ নিদিয়ে ফোন নম্বৰটো মানে কি তেওঁ মানে ফোন নম্বৰটো মোৰ তেনেকৈ ঘৰ নাথাকে মই অকণ দিগদাৰ পাওঁ মই নাযাওঁ আকৌ ফোন কৰি হ'ব মণিপুৰ ফোন নম্বৰ লাগে হয় মণিপুৰ ফোন নম্বৰ আপোনাক লাগে নেকি মোবাইললৈ লিখি আপলোড কৰি গৈ আছোঁ দেৰি নকৰিব জলদি চাওক কি দিব হা নাই আপোনাক লিখিব কৈ যাম মই ৰাখিম 9955 গণ্ডগোল আছে বহুত মণিৰ তৰফৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ আপুনি আপোনাৰ সংসাৰ খুব ভাল হওক খালি বেলেগৰ সংসাৰলৈ ইমান চকু নিদিব ধন্যবাদ
বঢ়িয়া মনিকৰ কি আছে এতিয়া বাইরে গৈছি কথা ও সবে বাইরে গৈছি দাদা ফটো লাগা ভুলখনে দেখা ঠিক আছে এবার মুখ চাপ দে কোনে কোনে হাত দাঙে মুখ কোনে কোনে বেয়া পায় আপোনাৰ গোটেই সোপা বেয়া পাইছে নতুনকে দাঙি দিছে হয়নে কিন্তু যেতিয়া গম পালে উল্টাকে কিবা ঠিককে লগাই দিছে সঁচাকে যে বহুত বহুত ধন্যবাদ আকৌ মণি নাই বুলিহে দেই চবকে মণি নম্বৰটো যে দিব নোৱাৰিলে বেয়াও লাগিছে ন মই মণিহে অকণমান গগনাটো বজাই দিছোঁ যিহেতু বিহু বতৰ সকলোৱে আশীৰ্বাদ কৰিব পাৰিব আপুনি কি পাৰিব গগনা বজাব অসমীয়া ল'ৰা হৈ গগনা বজাব পাৰিব বুলি সুধিছে যে লাজ নাপাওঁ নহয় আপুনি অকণ উৎসাহ দিব উৎসাহ দি কোনে মাৰি উৎসাহ কিহে মাৰিব গগনা বজাই দি চব খেতা পৰি যাব আপোনালোকে বিশ্বাস নকৰিব এটা সময়ত যেতিয়া বিহু মাৰে ক'ৰবাত কম্পিটিশ্যন আছে সময়ত গাবলৈ ওলাই দেখোঁ গগনা নাই নাচনী চবেই মোৰ মুখলৈ সেই ৰাতিখন ক'ত মই গগনা কাষতে বাঁহগছ আছিল এনেকৈ পানী আনি আগখনতে ফেকাকৈ কাটি পেলাই গগনা মাৰি দিলে শিকাওঁ আমি বাঁহগছ পানী গগনা বজাই দিলে কথা বেছি নকওঁ দেই সেইটো মেকিংটো প্ৰব্লেম আছে বেছি কথাটো নাথাকিবি গগনা বজোৱা আগত আকৌ গালত এচাং মাৰি দিবি হয় দেই তাৰপিছত আগতে আমি সৰু থাকোঁতে তেনেকৈ ভিচিয়া আনে আমাৰ ঘৰ কাৰোবাৰ বিয়া হ'ল আমাক এখন কফ পাৰি দিয়ে আমি তাত বহি পেলাই উঘলি মেলি চাই থাকোঁ এতিয়া বজাই দিছোঁ মই প্ৰথমে কৈছিলে গগনাটো প্ৰব্লেম আছে বুলি এতিয়া মই উৎসাহ দি দিলোঁ গগনা প্ৰব্লেম নহয় আপুনি বজাবই নাজানে এই বাবা মুখত আছে চেনেল জোকাই ল'লোঁ দিও ইয়াতে ক্লেপ আহিলে চা বজোৱাই মুখতে ক্লেপ আহিলে চা হাতটো বাঢ়ি গ'ল বাঢ়ি গ'ল চা আরে বাবা মুখে বজাই আছে টিকা আকৌ কি মুখেৰে বজা মুখত গগনা তই যে ইমান যে এটা উৎসাহী ফটোৱাই আছ মোৰ এনেকুৱা লাগিছে যেন খুব মানুহখিনিয়ে খুব ভাল পায় মোক ভাল নাপায় হাত দাঙিটো তই তেনেকৈ কৈছ মণিৰ কথা মোক তেনেকৈ কৈছ মোক কিমান ভাল পায় চাবি এইখিনি মানুহক মই একো জমনি কথা কমেডি কৰিবই নালাগে মই কাম মাৰি দিলেও হাঁহি দিব এইখিনি মানুহটো মই কেতিয়াও কোৱা নাই এইবাৰ আহিছোঁ বিশ্বাস কৰিছ যদি হাঁহি দিয়ে তই 500 টকা দি দিবি পইচা খুঁজতে আনি দিছ কি দিছ চাবিনে কওক ইয়াতকৈ আৰু কি লাগে তো এনেকুৱা অসমত জেগা পাইছে য'ত কাঢ়ি দিলে হাঁহি দিয়ে আকৌ কাঢ়ি দিয়ে তাৰপিছত আৰু বজাব লাগে নেকি বজা হ'ল তই দেখা মোৰ আমনি লাগিলে কি বজা দিয়ে অলপ ভাল চাইকৈ গগনালৈ এনেকৈ ডাঙৰ আহল গগনা Hello, my testing. itu lagi kalau punya baterai testing. Hello, testing. Bagaimana dengan hati itu apa? Kita beri mana ini?
কমিতে উঠাৰ আগত ঘুগুনি এপাতি খুৱালে গেছ হৈ গৈছে উদাহৰণ লগত লিখা নাই যে কথা খালি চাউণ্ডটো কোৱা নাই এইটো অনেক তুমি এইটো অনেক কোৱা অনেক হৈ উল্টা হৈছে উল্টা হৈছে আপোনালোকৰ উল্টা হৈছে মানুহটো উল্টা হৈ আছে কি আছে কিতাপ শিকাওঁ খাওঁ কি খাওঁ মানে খোৱালৈ লৈ গ'লে সোনকালে পাওঁ শুনিব দেই ভাল হ'লে হাত চাব যাব এটা জোৰকে হাত চাপৰি মোৰ কাৰণে মানুহে এনে ওপৰতে কথা ক'লে নহ'ব মানুহে সদায় কাম এটা কৰোঁতে বুৰঞ্জী জানিব লাগিব আপোনালোকে মই কিয় চাকৰিটো যোগ্য আজি মই যদি মনিক ভাল নাপালোহেঁতেন তাইক যদি বিয়া নাপাতিলোহেঁতেন এই দাদাজনে কিন্তু তাইক গগনাটো নিদিয়ে গগনাটো দিয়াৰ কাৰণে কিন্তু মই বজাৰ নবজাই পেলাই তাইক বজাবলৈ চান্স দিছোঁ চাকৰি দিলে পাব আৰু কেনেকুৱা পাইছে মোৰ মাইকৰ ষ্টেণ্ডাৰ্ড খালি ওপৰফালে অকণমান ষ্টেণ্ডাৰ্ড পকি গৈছে থেংক ইউ এটা কথা মই কৈ দিওঁ মানে চিকিৎসা বিজ্ঞানত এটা কথা আছে যে আমাৰ চকুটোৱেতো আমি দেখোঁ কিন্তু চকুটোক বাদ দি এনেকুৱা আমাৰ শৰীৰৰ কোনটো অংগ চিকিৎসা বিজ্ঞানে দ্বিতীয় চকু বুলি কয় এইকেইটা চকু সেইকেইটাতো আমি দেখোঁ আৰু দুটা চকু আছে মানে দ্বিতীয় চকু ঠিক নহয় কিন্তু সেই চকুৰ দৰে সি মানে কৈ দিব পাৰে কি চাওঁ মাথাটো মাৰ তেতিয়াহে পাৰিবি ক'লে গৈছে মাথাটো মাৰি দিওঁ এই আঙুলি দুটাক কয় মানুহৰ দ্বিতীয় চকু কিয় কৈছোঁ আমি চকু মুদি এনেকৈ চুই আমি কৈ দিওঁ সেইটো মাইক্ৰ'ফোন কেতিয়াবা মোৰ গাত আছে যাতে আগত কিবা বস্তু লগাই দিলোঁ আমি চুই পেলাই কওঁ নকওঁ এইটো আমুক কেতিয়াবা কাৰেণ্ট গ'লেতো আমি চুই কওঁ গতিকে তই চকু মোক আৰু চুই পেলাই মই বস্তু দি তই ক'ব লাগিব এইটো কি সেইটো কি তোৰ কিমান আছে যে এইটো মই চাওঁ পাৰিবিনে ৰেডি একো নাই নহয় পকেটত অঁ চকুখিনি মিলাই নিদিবি এইটো বিশ্বাসৰ দিম এইটো কি কচোন পানী বটল পাইছোঁ হয়নে দ্বিতীয় চকু হয়নে সেইটো কি কয় এইটো কি আঙঠি পাইছে ঠিক আছে অকণমান আনি আছোঁ চকু নেমেলি দিবি এইটো বিশ্বাসৰ দিম টোপনিয়ে যাবগৈ এইটো কি কচোন এইটো কি কচোন এইটো কিবা পেকেট চাহ কিহৰ পেকেট বানে সেই যে গাড়ী যে কৈছিলোঁ সেইটো যেন নাই বুলি এই এটা আছে এইটো কচোন কি সেইটো কি হৈ গ'ল এইটো কি আকৌ এবাৰ লগাই দিছোঁ এইটো জালি কোমোৰা চাহ ফুলবিলাকক হাত লগাৰ কাৰণে কৈছ ন ডিঙিছে যে দালি কোমোৰাত যে ফুল থাকে আকৌ চাচোন এইবাৰ এইটো কি কবি ৰঙা লগাই দিলে এইটো কি জালি কোমোৰা হেণ্ডালিখন খুলি এৰিলে থেংক ইউ বঢ়িয়া তোৰ ব্ৰেইন মানিছে তোৰ ব্ৰেইন মানিছে তই যি কৈছ চব শুদ্ধ ঢিল আমি অনুষ্ঠান দীঘল নকৰোঁ কাৰণ কুসুমক এতিয়া গান আছে গীত পৰিৱেশন কৰিব
আৰু ইমান সময়তে কথা পাতিলে ইমান ধুনীয়াকৈ নিজৰ নিচিনাকৈ ঘৰুৱাকৈ আপোনালোকে চিৰিয়েলখন চাই আছেনে? এটা কথা কৈ থওঁ যে আপোনালোকৰ এইখিনি মৰম ভালপোৱা আৰু আশীৰ্বাদৰ কাৰণে চিৰিয়েলখন ইমান দিন চলি আছে। কেতিয়াবা অলপ 19-20 হৈ যায়, আমি নক'বলগীয়া কৰি দিওঁ, নকৰিবলগীয়া কৰি দিওঁ। আমিতো লাহে লাহে মানে দায়িত্বশীল হৈছোঁ কৰ্মটোৰ প্ৰতি, যিহেতু মানুহে চিনি পায়। আগন্তুক দিনবোৰত আপোনালোকক অসুবিধা নেপেলোৱাকৈ আমি যিমান পাৰোঁ অভিনয় কৰিব চেষ্টা কৰোঁ। আৰু তাৰ কাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাক সদায় লাগিব। আৰু সেইকাৰণে এই মৰম আশীৰ্বাদৰ কাৰণেই বেহাৰবাৰী আউটপোষ্ট নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পায়, কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। বহুত 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 ধন্যবাদ। বেহাৰবাৰী আউটপোষ্টৰ দুগৰাকী জনপ্ৰিয় অভিনেতা কে কে আৰু মোহন দুগৰাকীক আমি